নমস্কাৰ প্ৰিয় বন্ধুসকল, জীৱনৰ নতুন পাঠ ইউটিউব চেনেলত আপোনালোকক সাদৰ সম্ভাষণ জনাইছোঁ। আজি মই আপোনাক ধনী হোৱাৰ বিজ্ঞান অৰ্থাৎ সায়েন্স অফ বিকামিং ৰিচৰ বিষয়ে কিছু কথা ক'ব বিচাৰোঁ। যিটো বিষয় জনাৰ পিছত হাইস্কুল উত্তীৰ্ণ ধীৰুভাই আম্বানীয়ে প্ৰমাণ কৰি দেখুৱালে। অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰা বিল গেটছে বিশ্ব সমুদায়ক দেখুৱালে। বিদ্যালয়ৰ চাৰিবেৰ নেদেখা হেনৰি ফৰ্ডে বিশ্ববাসীক প্ৰমাণ কৰি দেখুৱালে। কিছুমান মানুহে কয় যে ধীৰুভাই আম্বানী এজন ধাৰ্মিক ব্যক্তি আছিল। তেওঁ সৰুৰে পৰা গীতা অধ্যয়ন কৰিছিল। এই কথাটোত কিমান সত্যতা আছে নাজানো, বিতংকৈ জনা নাযায়, কিন্তু ইমানখিনি নিশ্চয় জানো যে ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক যি উপদেশ দিছিল সেয়া আজি সকলোৰে কাৰণে ধনী হোৱাৰ সিদ্ধান্ত ৰূপে স্বীকৃত হৈছে। কাৰণ এইখন গ্ৰন্থত মানুহৰ পুৰুষাৰ্থ সাধনৰ কাৰণে প্ৰয়োজনীয় আৰু মহত্বপূৰ্ণ কথাবোৰ অৰ্থাৎ ধৰ্ম, কৰ্ম, অৰ্থ, কাম আৰু মোক্ষক সঠিক মাৰ্গদৰ্শন কৰিছে। অন্যহাতে গীতাত ভক্তি তত্ত্বৰ মহত্বৰো গুণগান কৰা হৈছে। গীতাত ঈশ্বৰ, জীৱ আৰু প্ৰকৃতিৰ স্বৰূপ ব্যাখ্যা যি ধৰণে কৰা হৈছে একেবাৰে সাধাৰণ জ্ঞানৰ ব্যক্তিয়েও বুজি পাব পাৰে। এই কাৰণে কিছু বিদ্বান ব্যক্তিয়ে এইখন গ্ৰন্থক কৰ্মপ্ৰধান গ্ৰন্থ বুলি মানে। অন্যহাতে আধুনিক অৰ্থবিজ্ঞানীসকলে ধনী হোৱাৰ বিজ্ঞান বুলি কয়। মূল কথা হ'ল গীতাত দুই ধৰণৰ জ্ঞানৰ সমাৱেশ কৰা আছে। এই মহান গ্ৰন্থৰ প্ৰতিটো শ্লোকত ইয়াৰ প্ৰমাণ বিদ্যমান আছে। এইটোও সত্য যে গীতাত উল্লেখিত প্ৰতিটো উপদেশে বিশ্বৰ প্ৰত্যেকগৰাকী ব্যক্তিক আকৰ্ষণ কৰি আছে। মানুহৰ ধৰ্ম হৈছে সকলো চিন্তা ত্যাগ কৰি কৰ্মত লাগি যোৱা। কৰ্ম কৰিলে শক্তি লাভ হয়। তাৰ পিছত সেই শক্তিয়ে আপোনাক সমস্যা আৰু কামনা বাসনাৰ সমাধান দিয়ে। এই কাৰণে ভগৱান কৃষ্ণই গীতাত কৈছে, কৰ্ম অবিহনে কোনো মানুহে মুক্তি পাব নোৱাৰে। কাৰণ লক্ষ্য প্ৰাপ্তিৰ কাৰণে কৰ্ম এক সাধন। যি এই সাধনাক কাৰ্যত ৰূপায়িত কৰিছে তেওঁলোকে সদায় সফল হৈছে। যিকোনো কথা বা বিষয়বস্তু গভীৰভাৱে জানি বুজি ল'ব পাৰিলে সেই বিষয়ত দক্ষতা আয়ত্ত হ'ব। দক্ষতা বৃদ্ধি হ'লে কামটো সহজসাধ্য হয়। লগতে সমাধানত কষ্ট আৰু সময় কমকৈ প্ৰয়োজন হয়। উল্লেখযোগ্য যে সেই বিষয়টোৰ গভীৰত ডুব দিব লাগিব, সমৰ্পণ কৰিব লাগিব। এক কথাত চিন্তন আৰু মনন কৰাকে ডুব মৰা বুজোৱা হৈছে। অৰ্থাৎ বস্তু এটা যেতিয়া আপুনি ওপৰৰ পৰা চায় সেয়া হৈছে সূচনাৰ প্ৰথম স্তৰ। তাৰ পিছত আপুনি চিন্তন আৰু মনন কৰি গভীৰতাত প্ৰৱেশ কৰে। এনেকৈ সকলো দিশ পুংখানুপুংখভাৱে ৰহস্যভেদ কৰিব পাৰে। তেতিয়া বিষয়টো আপোনাৰ বাবে বিশেষ ৰূপে ধৰা দিয়ে। যদিহে আপুনি বিষয়বস্তুটোত নতুনত্ব বিচাৰি পাইছে, আপোনাৰ আগ্ৰহ আৰু জ্ঞানে বিষয়টোক বাহিৰলৈ উলিয়াই আনে। জ্ঞান আহৰণৰ কাৰণে অধ্যয়ন কৰাটো নিতান্ত আৱশ্যক। অধ্যয়ন যিকোনো প্ৰকাৰে কৰিব পাৰে। আমাৰ এই কাৰ্যসূচী আপোনাৰ কাৰণে উপযুক্ত মাধ্যম ৰূপে স্বীকৃত হ'ব পাৰে। আপুনি যেতিয়া কোনো এটা কাম হৃদয়েৰে কৰিব বিচাৰে তেতিয়া সমগ্ৰ বিশ্বই আপোনাৰ সপোন সত্য প্ৰমাণিত কৰিবৰ কাৰণে প্ৰয়াস কৰিব ধৰে। এনেকৈয়ে আপুনি সেই কামত সফল হ'ব পাৰে। অৱশ্যে আৰম্ভণি কৰিবৰ কাৰণে 5টা মূল বিষয়ৰ ওপৰত ধ্যান দিব লাগিব। 1 নম্বৰ, আপোনাৰ জীৱনৰ মূল লক্ষ্য কি? 2 নম্বৰ, আপুনি কি বিষয়ত উপযুক্ত হ'ব বিচাৰে? 3 নম্বৰ, কিমান উচ্চতাৰ শিখৰত অৱস্থান ল'ব বিচাৰে? 4 নম্বৰ, লক্ষ্য কেনেকৈ ভেদ কৰিব? 5 নম্বৰ, কোনো পৰিস্থিতি আছে নেকি যি গন্তব্য পথত বাধা আৰোপ কৰিব পাৰে? ইয়াৰ পিছত আপুনি আপোনাৰ প্ৰয়াসক কিমান বিশ্বাস ৰাখিছে আৰু আপোনাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। সফল তেওঁৱেই হয় যাৰ আত্মবিশ্বাস দৃঢ়। সেইকাৰণে আত্মবিশ্বাস জগোৱা অত্যন্ত আৱশ্যক। নিৰ্ভৰ কৰিব কেৱল আপোনাৰ মগজুৰ কিমান শতাংশ প্ৰয়োগ কৰিছে। ঈশ্বৰে সকলোকে একেটা মগজু দিছে। মগজুৰ শক্তি সকলোকে সমানে দিছে।
নিৰ্ভৰ কৰিছে কোন শিতানত কোনে কিমান নিজৰ মগজু প্ৰয়োগ কৰিছে। লক্ষণীয় যে আপোনাৰ মগজুৱে এটা কম্পিউটাৰৰ দৰে কাম কৰে। তাত নিজৰ লক্ষ্য আৰু অভিৰুচি অনুসাৰে ছফ্টৱেৰ ভৰাবলগীয়া হয়। আপুনি যি হ'ব বিচাৰে সেই ক্ষেত্ৰত সফলতা লাভ কৰা ব্যক্তি বিশেষৰ গুণাৱলীক আপোনাৰ মগজুত ছফ্টৱেৰত ইনষ্টল কৰিব লাগিব। লক্ষ্যৰ ছফ্টৱেৰ ভৰোৱাৰ পূৰ্বে সঠিকভাৱে কৰ্মক্ষেত্ৰ বাছনি কৰি লোৱা আৱশ্যক। আপুনি যদি এজন ব্যৱসায়ী হ'ব বিচাৰে তেনেহ'লে আপুনি এজন সফল ব্যৱসায়ীৰ দৰে ছফ্টৱেৰ আপোনাৰ মগজুত ইনষ্টল কৰিব লাগিব। বৰ্তমান সমাজত গৰিষ্ঠ সংখ্যক মানুহে চাকৰিজীৱী ছফ্টৱেৰ ইনষ্টল কৰি ৰাখিছে। গতিকে সকলোৱে চাকৰিৰ পিছত দৌৰি আছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তাধাৰাত পৰিৱৰ্তন সাধন হৈছে। মন কৰিব, নিয়োগ আৰু অৰ্থনৈতিক ব্যৱস্থাত সাংঘাতিক ধৰণে পৰিৱৰ্তন সাধন কৰা হৈছে। কিছুমান প্ৰচলিত ব্যৱস্থা অন্ত কৰিব বিচৰা হৈছে। অন্যহাতে নতুন নতুন ব্যৱস্থা আৰু প্ৰচুৰ সম্ভাৱনা মুকলি কৰা হৈছে। মূল্যবৃদ্ধি নব্যৰ্থ নীতিৰ এক ধৰণৰ সহযোগী মাধ্যম বুলি ধাৰণা কৰা হয়। কাৰণ চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক, চাকৰিজীৱীসকলে দৰমহাৰ টকাৰে পৰিয়াল সুকলমে চলোৱা কষ্টকৰ হৈছে। এই বিষয়টোও নিশ্চয় সকলোৱে অনুভৱ কৰিব পাৰিছে। কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব। আনৰ অধীনত কাম কৰা মানসিকতা এৰিব লাগিব। এতিয়া প্ৰত্যেকে স্বাধীন ব্যৱসায়িক মানসিকতা আহৰণ কৰাটো নিতান্ত আৱশ্যক হৈছে। এয়া পৰিৱৰ্তিত সময়ৰ আহ্বান। ইঞ্জিনিয়াৰ চাকৰি পৰিত্যাগ কৰি নিজৰ ব্যৱসায়ৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা পংকজ মিত্তালে কৈছে, যি সময়ৰ আহ্বান বুজিবলৈ ইচ্ছা নকৰি মূল্যৱান সময় নষ্ট কৰে, তেওঁক সময়ে নষ্ট কৰি দিয়ে। এটা সমীক্ষাত প্ৰকাশ যে স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে 90% ভাৰতীয় মানুহে কেৱল খাই বৈ আৰামত জীয়াই থকাৰ মানসিকতাৰে পৰিচালিত হৈ আছে। যেনে তেনে চাকৰি এটা যোগাৰ কৰিব পাৰিলে তেওঁলোক সন্তুষ্ট। গতিকে ভাৰতবৰ্ষত যোৱা 70 বছৰে উন্নয়নশীল ৰাষ্ট্ৰ হৈয়ে থাকিল। 125 কোটি জনসংখ্যাৰ 50% নাগৰিকে যিদিনা ধনী মানুহ হোৱাৰ মানসিকতা প্ৰকাশ কৰিব, সেইদিনাই ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰৰূপে থিয় দি উঠিব পাৰিব। গতিকে আপোনাক এজন ধনী মানুহ ৰূপে বৰ্তমান সময়, ৰাষ্ট্ৰযন্ত্ৰ আৰু দেশবাসীয়ে বিচাৰিছে। আমাৰ ধাৰাবাহিক ভিডিঅ'সমূহ চাই থাকিব। ধনী মানুহ হ'বৰ কাৰণে প্ৰয়োজনীয় সকলো গুণাৱলী অৰ্থাৎ কলা-কৌশল ক্ৰম অনুসাৰে জনাই থকা হ'ব। আনতকৈ আগতে চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে টিলিঙাটো টিপি দিব। আপোনাৰ মন্তব্য আগবঢ়াব। ধন্যবাদ। জয় আই অসম।